নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি 117 নম্বৰ পেজটো আমি আলোচনা কৰিম। 117 নম্বৰ পেজটোত চোৱাচোন ইয়াতে কি কৈছে, ডু ইট ইউৰ চেল্ফ, নিজে কৰিব দিছে, নিজে কৰা। চোৱা 1 নম্বৰটোত আছে আমাৰ, চোৱাচোন, ছাপোজ এ পাৰ্চনছ ষ্টেণ্ড ফেচিং নৰ্থ, উইচ ডাইৰেকশ্যনছ উইল বি হি ফেচ ইফ হি টাৰ্ণছ বাই। তাৰমানে কি কৈছে চোৱা, ধৰা হ'ল এজন মানুহ উত্তৰ মুৱা হৈ থিয় হৈ আছে। তেওঁ এতিয়া কোন মুৱা হ'ব যদি তেওঁ মানে এনেকুৱা অপশ্যনত যদি থাকে। এতিয়া ৰোমান সংখ্যা 1ত চোৱাচোন, 4/1 অফ এ ৰিভলিউশ্যনছ অফ ৰাইট এংগলছ ক্লক ৱাইজ। তাৰমানে যদি ঘড়ীৰ কাটাৰ মানে দিশত যদি আমি চাওঁ, ইয়াতে চোৱাচোন ধুনীয়াকৈ আমাক মানে কি দিয়া আছে যে নৰ্থ, চাউথ, তাৰপিছত চোৱা ইষ্ট এণ্ড ৱেষ্ট, মানে এইখিনি আমাক দিয়া আছে ইয়াতে, যে আমাক মানে উত্তৰ, দক্ষিণ আৰু পূব, পশ্চিম আমাক এইখিনি দিয়া আছে। এইখিনিৰ ওপৰত মানে এইটোৰ চাৰ্টটোৰ ওপৰত ভিত্তি কৰি মানে এই মানুহজন যদি তেওঁ উত্তৰমুৱা হৈ মানে থিয় হৈ থাকে, এইটো হৈছে উত্তৰ, হয়নে নাই? মানুহজন কৈছে চোৱাচোন নৰ্থ, ফেচিং নৰ্থ, মানে তেওঁ যদি উত্তৰমুৱা হৈ থিয় হৈ থাকে তেনেহ'লে সেইমতে ইয়াতে অপশ্যন আছে 1, ৰোমান সংখ্যা 1, 4/1 অফ এ ৰিভলিউশ্যনছ অফ ৰাইট এংগলছ ক্লক ৱাইজ, মানে তেওঁ যদি ৰাইট এংগলছ মানে ৰাইট ছাইড মানে ই কৰে, ঘড়ীৰ কাটাৰ দিশত যদি 4/1 পাক ঘূৰে তেওঁ, চোৱাচোন তেওঁ যদি 1 পাক ঘূৰে তেনেহ'লে তেওঁ অলৰেডি ক'ত আছে, উত্তৰমুৱা হৈ আছে, এইটো চোৱা উত্তৰ। তেনেহ'লে উত্তৰৰ পৰা তেওঁ যদি 1 পাক মানে ৰাইট ইয়াত ঘূৰি দিয়ে তেনেহ'লে তেওঁ কি হ'ব, পূবমুৱা হৈ হ'ব, হয়নে নাই? তেনেহ'লে এনেকুৱাকৈ যদি তেওঁ এবাৰ ঘূৰি দিয়ে তেনেহ'লে ক'ত আহিব, যে পূবমুৱা হ'ব। বুজি পাইছে? ইষ্টত যাব। তেনেহ'লে ইয়াতে যে ঘড়ীৰ কাটাৰ দিশত 4/1 পাক ঘূৰিলে মানে ক'ত যাব, ইষ্টত যাব, মানে এই পূবমুৱা হ'ব। ঠিক আছে, ইষ্টত যাব, তেওঁ পূবমুৱা হ'ব। তাৰপিছত চোৱা 2 নম্বৰটো, 2/1 অফ এ ৰিভলিউশ্যনছ অৰ 2 ৰাইট এংগলছ ক্লক ৱাইজ। তাৰমানে কি কৈছে চোৱা, ঘড়ীৰ কাটাৰ দিশত 2/1 পাক তেওঁ যদি ঘূৰে, এতিয়া চোৱাচোন ঘড়ীৰ কাটাৰ দিশৰ দৰেই যদি তেওঁ কি কৰে, মানে 2/1 পাক ঘূৰে, তেনেহ'লে 2/1 পাক ঘূৰে। এতিয়া 2/1 পাক তেওঁ যদি ঘূৰে তেনেহ'লে এইটো হ'ব 2/1 পাক ঘূৰিলে তেওঁ যায় ক'ত হ'ব, চাউথ, মানে দক্ষিণমুৱা হ'ব। তেনেহ'লে ইয়াতে লিখিবা চাউথ। ঠিক আছে, 2 নম্বৰটো। তাৰপিছত চোৱা 3 নম্বৰ, ৰোমান সংখ্যা 3, 4/1 অফ এ ৰিভলিউশ্যনছ অৰ 1 ৰাইট এংগলছ ক্লক ৱাইজ। তাৰমানে আৰু চোৱা 3 নম্বৰটোত কৈছে যে ঘড়ীৰ কাটাৰ বিপৰীত দিশত যদি তেওঁ মানে উল্টা ঘূৰে, তাৰমানে বিপৰীত দিশত ঘূৰে, 4/3 পাক ঘূৰে, তেনেহ'লে ই ক'ত যাব? তেনেহ'লে চোৱা এই নহয়, এইটো তোমাৰ ই হ'ব 4/1, হয়নে নাই? তেনেহ'লে চোৱা ঘড়ীৰ কাটাৰ বিপৰীত দিশত তেওঁ যদি কি কৰে, 4/1 পাক ঘূৰে, তেতিয়া তেওঁ ক'ত যাব? ইয়াতে যদি আছে তেওঁ 1 পাক যদি ঘূৰে ঘড়ীৰ কাটাৰ দিশত, 4/1 পাক ঘূৰিলে তেওঁ ক'ত যাব, পূবমুৱা হ'ব, মানে ইষ্টত যাব, ইষ্ট। ঠিক আছে, তাৰপিছত চোৱা 4/3 পাক যদি এতিয়া ঘূৰে তেওঁ, তাৰমানে কি কৈছে চোৱা, 4/3 অফ এ ৰিভলিউশ্যনছ অৰ 3 ৰাইট এংগলছ ক্লক ৱাইজ। তাৰমানে ঘড়ীৰ কাটাৰ বিপৰীত দিশত তেওঁ যদি এতিয়া কি কৰে, 4/3 পাক ঘূৰে, তেনেহ'লে ই ক'ত যাব, 4/3 পাক। এতিয়া ঘড়ীৰ কাটাৰ বিপৰীত চোৱা, 1 পাক, 2 পাক, 3 পাক, 3 পাক ঘূৰিলে ঘড়ীৰ কাটাৰ দিশত বিপৰীত যদি ঘূৰে তেওঁ কি হ'ব, 1, 2, 3, 3ত যাই কিনে ক'ত যাব, ইষ্টত যাব, তেনেহ'লে ই পূবমুৱা হ'ব। ঠিক আছে, ইষ্টত যাব। এইখিনি আছিল
এইটো 1 নম্বৰ মানে দিকবিলাক মানে কৈছে আৰু তাৰ মানে তোমালোকক দিক বুজাই আছে যে এজন মানুহ এইটো দিশত যদি থাকে তেওঁ এবাৰ এনেকুৱাকৈ মানে ৰাইট ছাইড এতিয়া উল্টাকৈ ঘূৰিলে তাৰমানে এনেকুৱাকৈ তোমালোকক বুজাই আছে। এতিয়া 2 নম্বৰটো চোৱা, ফাইণ্ড দ্য নাম্বাৰ অফ ৰাইট এংগলছ টাৰ্ণ থ্ৰু বাই দ্য আৱাৰ হেণ্ড অফ এ ক্লক হুৱেন ইট গোজ ফ্ৰম। এতিয়া চোৱা ইয়াতে কি কৈছে যে এটা ঘড়ীৰ ঘণ্টাৰ কাঁটাডালে কিমান সমকোণ ঘূৰিব। চোৱাচোন, ৰাইট এংগলছ মানে হৈছে সমকোণ। এতিয়া চোৱা কিমান সমকোণ ঘূৰিব যে যদিহে কাঁটাডাল কি হয় 1 2 4 তাৰমানে 1 পৰা 4 লৈ যায়। যেতিয়াই 1 পৰা 4 লৈকে যাব ই কেইটা সমকোণ গঠন কৰিব, তাৰমানে সমকোণ মানে ৰাইট এংগল। তাৰমানে ইয়াতে যেতিয়াই ঘড়ীৰ কাঁটাডাল কি হ'ব যে 1 2 4 হ'ব, তেতিয়া লিখিবা ইয়াক যে 1 ৰাউণ্ড বা 1 টাৰ্ণ। এনচাৰটো লিখি দিবা ইয়াৰ এই 1 নম্বৰটোৰ এনচাৰ লিখিবা যে 1 টাৰ্ণ right angles তাৰমানে কি হ'ব এটা সমকোণ গঠন কৰিব যে 1 2 4 হ'লে এটা সমকোণ গঠন কৰিব। তাৰপিছত চোৱা 2 নম্বৰটো কৈছে 3 to 9। যেতিয়াই মানে কি হ'ব 3 to 9 হ'ব, মানে ঘড়ীৰ কাঁটাডাল 3 to 9 হ'ব, তেতিয়া কেইটা সমকোণ গঠন কৰিব। তেতিয়া কেইটা হ'ব তেনেহ'লে লিখিবা এনচাৰ যে 2টা সমকোণ গঠন কৰিব। তেনেহ'লে লিখিবা ঘড়ীৰ কাঁটাডাল 2টা সমকোণ গঠন কৰিব। 2 টাৰ্ণ right angles। ঠিক আছে। তাৰপিছত চোৱা 10 to 1 মানে যেতিয়া ঘড়ীৰ কাঁটাডাল 10 to 1 থাকিব তেতিয়া সমকোণ কেইটা গঠন কৰিব। তেতিয়া সমকোণ গঠন কৰিব এটা। 1 টাৰ্ণ right angle। 9 to 6 যেতিয়াই 9 to 6 থাকিব তেতিয়া সমকোণ কেইটা গঠন কৰিব। সমকোণ গঠন কৰিব 9 to 6, তেতিয়া সমকোণ গঠন কৰিব 3টা। 3 টাৰ্ণ right angles। ঠিক আছে, এইখিনি তোমালোকে এনেকুৱাকৈ এনচাৰ লিখি দিবা। এতিয়া চোৱা 3 নম্বৰটোত কি কৈছে, ক্লাছিফাই ইচ অফ দ্য ফ্ল'য়িং এংগলছ ইন ডিগ্ৰীজ এজ একশো অপটাছ এণ্ড ৰিফ্লেক্স। তাৰমানে তোমালোকক ইয়াতে কোন দেখুৱাইছে, কি কোন দেখুৱাইছে চোৱা। এটা হৈছে তোমালোকৰ সূক্ষ্ম কোণ, আৰু এটা হৈছে স্থূলকোণ, আৰু এটা হৈছে ৰিফ্লেক্স মানে হৈছে প্ৰবৃদ্ধ কোণ। মানে এই 3টা কোণত মানে কোনটো পৰিব এইবিলাক ভাগ কৰি দেখুৱাব দিছে। তোমালোকক মই ধুনীয়াকৈ এটা ঘৰ বনাই দেখুৱাই আছোঁ, চাবা। তেনেহ'লে এইটো আমি পঢ়াৰ তাৰ আগতে আমি অলপ এই তোমালোকৰ পেজ নাম্বাৰটোত আমি এইফালে অলপ আহিম, চাবা। চোৱা পেজ নাম্বাৰ 116, এই 116 নম্বৰত অলপ আহিবা। চোৱা তোমালোকক ইয়াতে দেখুৱাই দিছে যে এক্সুৱেট এংগলছ সূক্ষ্ম কোণ, অপটাছ এংগলছ স্থূলকোণ, আৰু ৰিফ্লেক্স এংগল মানে প্ৰবৃত্ত কোণ। যে এইবিলাক কোণ মানে তোমালোকক কেনেকুৱাকৈ কৰা হৈছে ইয়াত চোৱা। কোণৰ যোগ মেজাৰিং এংগলছ, এইবিলাক হৈছে কোণৰ ভাগ। মানে এইটো চোৱা, প্ৰথমে চোৱা সূক্ষ্ম কোণ, যে সূক্ষ্ম কোণটো মানে কিমানৰ পৰা কিমানলৈকে হয়, স্থূলকোণ কিমানৰ পৰা কিমানলৈকে হয়, আৰু প্ৰবৃদ্ধ কোণটো কিমানৰ পৰা কিমানলৈকে হয়, এইটো তোমালোকক আজি দেখুৱাম মই। এইবিলাক হৈছে কোণ। চোৱা এইবিলাক মানে ধুনীয়াকৈ তোমালোকক দেখুৱাই দিছে। চোৱা এইবিলাক হৈছে ৰাইট এংগলছ। এইটো হৈছে ৰাইট এংগলছ মানে সমকোণী ত্ৰিভুজৰ মান হৈছে 90 ডিগ্ৰী। এক্সুৱেট এংগলছ যেটা আমি অলপ আগতে পালোঁ, চোৱা এক্সুৱেট এংগলছ মানে হৈছে সূক্ষ্ম কোণ, যিটো মানে 1ৰ পৰা আৰম্ভ কৰি মানে কিমানলৈকে থাকিব 79লৈকে থাকে।
1ৰ পৰা আৰম্ভ কৰি চোৱা এইটো হৈছে তোমালোকৰ ডিগ্ৰী হয়নে নাই এইটো মোৰ হাতত চোৱা এইটো হৈছে তোমালোকৰ ডিগ্ৰী এই ডিগ্ৰীটোৰ জৰিয়তে তোমালোকৰ এইবিলাক কৰিব লাগিব তাতে চোৱা একচুৱেট এংগলছটো কি হয় এইটো চোৱা 0ৰ পৰা আৰম্ভ কৰি এনেকুৱাকৈ যায় এই 89 লৈকে যেতিয়া হ'ব তেতিয়াহে হ'ব একচুৱেট এংগলছ ঠিক আছে আৰু এইটো হৈছে চোৱা ৰাইট এংগলছটো কি হৈছে এইটো হৈছে 90 ডিগ্ৰী এই 90 ডিগ্ৰীটো হৈছে ৰাইট এংগলছ তাৰপিছত চোৱা এই এনেকুৱাকৈ তোমালোকক ইফালেও আছে চোৱা ৰাইট এংগলছ এইখিনি ৰাইট এংগলছ এইখিনিৰ পৰা এইখিনিৰ ভিতৰত ৰাইট এংগলছ আৰু তাৰপিছত চোৱা এই তলত যে দেখুৱাইছে ইফালে এনেকুৱাকৈ এইখিনি কোণক কোৱা হয় অবটাছ এংগলছ মানে হৈছে চোৱা অবটাছ এংগল মানে স্থলকোণটো কি হয় যে 90 ডিগ্ৰীৰ ওপৰৰ পৰা আৰম্ভ কৰি 91ৰ পৰা আৰম্ভ কৰি যে 179 লৈকে হয় এইটো কোৱা হয় অবটাছ এংগল তাৰপিছত লাষ্ট এটা পাবা এইটো হৈছে স্থলকোণী ত্ৰিভুজটো হৈছে 181ৰ পৰা আৰম্ভ কৰি 360 লৈকে হ'ব এইটো হৈছে আমাৰ প্ৰবৃত্ত কোণ ৰিফ্লেক্স কোণ এই কোণখিনি তোমালোকক আমি দেখুৱাম সেইকাৰণে তোমালোকে চোৱা এই পাঠটো অলপ মানে এইটো পৃষ্ঠা নম্বৰটো অলপ চাবা তোমালোকে 116 নম্বৰ পৃষ্ঠাত ধুনীয়াকৈ দিয়া আছে চাবা এতিয়া তোমালোকে এনেকুৱাকৈ তিনিটা ঘৰ বনাই ল'বা ইয়াতে তোমালোকে লিখিবা যে 3 নম্বৰ এনসাৰ 3 নম্বৰ আৰু এই 3 নম্বৰটোৰ আমি কোৱেশ্চন এনসাৰখিনি সমাধান কৰিম চোৱাচোন ইয়াতে আমাক তিনিটা কোণৰ কথা কৈছে এটা হৈছে একচুৱেট কোণ এটা হৈছে অবটাছ এণ্ড ৰিফ্লেক্স এই তিনিটা আমি এটা এটাকৈ লিখিম চোৱা এইটো একচুৱেট কোণ এটা এংগলছ একচুৱেল এংগলছ আৰু এটা হৈছে চোৱা অবটাছ ইয়াতে লিখিবা অবটাছ এংগলছ তাৰপিছত চোৱা লাষ্ট আছে ৰিফ্লেক্স এংগলছ এই তিনিটা ঠিক আছে এই তিনিটাক চোৱা মই আকৌ কৈছোঁ একচুৱেট যিটো এংগল সেইটো হয় তোমাৰ মানে 1ৰ পৰা আৰম্ভ কৰি 89 লৈকে হয় ঠিক আছে 89 লৈকে হয় এইটো তেনেহ'লে ইয়াতে সেইকেইটা 0ৰ পৰা আৰম্ভ কৰি 89 লৈকে যিকেইটা আছে 79 হয়নে নহয় 89 ঠিক আছে 89 লৈকে যিখিনি আহে সেইখিনি হৈছে তোমালোকৰ একচুৱেট এংগলছ ইয়াতে আনা এইটো 132 নাহে এইটো 47 আহিব ইয়াত 47 ডিগ্ৰী কমা দিবা তাৰপিছত 112 এইটো নাহে 90ৰ ওপৰত 77 আহিব হয়নে নাই তাৰপিছত চোৱা ইয়াতে কিমান আছে 77 আছে চাবা তাৰপিছত কিমান আছে 77 তাৰপিছত চোৱা 79 আছে 47 হাফ আছে 1 ডিগ্ৰী এইখিনি আহিব তোমালোকৰ একচুৱেট এংগলছত ঠিক আছে এইটো কিমানলৈকে আহিব ধৰি লোৱা এইটো যে 90 আমাৰ হৈছে সমকোণ তাৰ আগলৈকে আহিব মানে 89 লৈকে ইয়াতে আহিব তাৰপিছত অবটাছ এংগলছত কি আহে যেটো নেকি যে মানে 90ৰ ওপৰৰ পৰা আৰম্ভ কৰি যে 91ৰ পৰা আৰম্ভ কৰি যে 180 মানে 179 লৈকে হ'ব তেনেহ'লে এইটো লিখিবা এইটোত কি আহিব চোৱাচোন যে প্ৰথমতে 132 আছে 132 আহিব তাৰপিছত 112 আছে 112 আহিব তাৰপিছত 200 কিমান আছে 235 যেহেতু এইটো কিমানৰ বেছি 235 হৈছে 180ৰ বেছি তেনেহ'লে এইটো নাহে ইয়াত 300 এইটো নাহে 170 এই 170টো আমাৰ ইয়াতে আহিব 170
ডিগ্ৰী তাৰপিছত চোৱা 105 ডিগ্ৰী এইটো আহিব কমা দিবা 105 এইখিনি আমাৰ ছেকেণ্ডত আহিব ঠিক আছে তাৰপিছত চোৱা 185 এই 185টো ইয়াতে নাই কাৰণ 180ৰ ওপৰত আছে তেনেহ'লে এতিয়া চোৱা এইটো গ'ল এই 235 এইটো আমাৰ ৰিফ্লেক্স এংগলছত আহিব 235 ডিগ্ৰী তাৰপিছত চোৱা 310 ডিগ্ৰী তাৰপিছত চোৱা আৰু কিমান আছে 170 এইটো আহিছে এইটো 185 কাৰণ 185 মানে 181ৰ পৰা আৰম্ভ কৰি ৰিফ্লেক্স এংগলটো প্ৰবৃদ্ধ কোণটো কি হয় 181ৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ কিমানলৈকে যায় 360 লৈকে যায় ঠিক আছে এইটো এতিয়া চোৱা এইখিনিত এতিয়া লিখিবা ইয়াতে 185 ডিগ্ৰী এইটো হ'ল আমাৰ 3 নম্বৰৰ এনসাৰ আমাক তিনটা ইয়াত লিখিব দিছিলে যে প্ৰথমতে আমাৰ সূক্ষ্মকোণী তাৰপিছত চোৱা আমাৰ প্ৰথমতে দিছিলে কি সূক্ষ্মকোণ স্থূলকোণ আৰু প্ৰবৃদ্ধ কোণ এই তিনিটা এনেকুৱাকে লিখিব লাগিব এতিয়া তাৰপিছত কোৱেশ্চনটো চাবা চোৱা যে পুট ৰাইট চিন ফৰ দ্য কাৰেক্ট স্টেটমেণ্ট এণ্ড ইনটু ফৰ দ্য ইনকাৰেক্ট অন তাৰমানে শুদ্ধ হ'লে আমাক কি কৰিব দিছে যে শুদ্ধ যদি হয় তেনেহ'লে আমাক ৰাইট চিন দিব দিছে আৰু অশুদ্ধ হ'লে পূৰণ চিন দিবা তেনেহ'লে চোৱা আমাক ইয়াতে কি কৈছে এই 1 নম্বৰটোত কৈছে যে 1 straight angles is equal to 3 right angles তাৰমানে আমাক কৈছে যে এক সৰল কোণ is equal to 3 মানে right angles মানে 3 সমকোণ তেনেহ'লে চোৱা সৰল কোণৰ মান চোৱাচোন সৰল কোণৰ মান হৈছে 180 ডিগ্ৰী তেনেহ'লে 180 ডিগ্ৰী মানে এক সৰল কোণ তাৰমানে এক সৰল কোণ মানে হৈছে 180 ডিগ্ৰী এইটো হৈছে 180 ডিগ্ৰী কাৰ সমান বুলি কৈছে 3 ৰাইট এংগল মানে 3 সমকোণৰ সমান এতিয়া সমকোণ কাক বোলে যেটো নেকি কোণ 90 ডিগ্ৰী তাক সমকোণ বোলে তেনেহ'লে সমকোণ তিনিটাৰ সমান তেনেহ'লে 180 যে তিনিটা 90ৰ সমান মানে 90ৰ সমান তিনিটা 90 হ'লে কিমান হ'ব 9 18 180 আৰু 90 যোগ কৰা কিমান হয় যে 270 হয় তেনেহ'লে 270 যদি হয় তেনেহ'লে 270 হে হয় তেনেহ'লে ইয়াতে আমাৰ কিমান 180 হে হয় এটা সৰল কোণৰ মান হৈছে 180 তাৰমানে ইয়াৰ লগত এইটো নিমিলিব তাৰমানে এইটো লিখিবা পূৰণ চিন তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে ৰিফ্লেক্স এংগলছ আৰ লাৰ্জাৰ দেন ষ্ট্ৰেইট এংগলছ তাৰমানে কি কৈছে চোৱা যে প্ৰবৃদ্ধ কোণবোৰ সৰল কোণতকৈ ডাঙৰ এতিয়া সৰল কোণ মানে হৈছে 180 ডিগ্ৰী তোমালোকক অলপ আগতে এইবিলাক ঘৰত মানে তোমালোকক যেনেকুৱাকৈ দেখুৱাইছিলোঁ তাতে আছে যে ৰিফ্লেক্স এংগলছটো সদায় ডাঙৰখিনি এইটো হৈছে চোৱা এইখিনি হৈছে আমাৰ ৰিফ্লেক্স এংগলছ এইটো ৰিফ্লেক্স এংগলখিনি ডাঙৰ তাৰ আগত হৈছে এইটো তাৰ আগত হৈছে এইখিনি তেনেহ'লে আমাক কি কৈছে চোৱাচোন ৰিফ্লেক্স এংগলছ আৰ লাৰ্জাৰ দেট ষ্ট্ৰেইট এংগলছ মানে সৰল কোণতকৈ ৰিফ্লেক্স কোণবিলাক মানে প্ৰবৃদ্ধ কোণবিলাক মানে কি ডাঙৰ হয় এইটো লিখিবা এনসাৰ শুদ্ধ সৰল কোণৰ মান হৈছে 180 আৰু ৰিফ্লেক্স এংগলছৰ মানবিলাক হৈছে কিমান আমাৰ 235 ধৰি লোৱা যে 181ৰ পৰা আৰম্ভ হয় তেনেহ'লে এইটো কি হ'ব আমাৰ শুদ্ধ হ'ব এইটো 3 নম্বৰটো চোৱা এতিয়া ইফ দ্য মেজাৰ অফ এন এংগলছ ইজ মোৰ দেন 90 then it is called an actual angles তাৰমানে কি কৈছে চোৱা actual নহয় এইটো actual angle তাৰমানে 3 নম্বৰটোত কৈছে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰক সূক্ষ্ম কোণ বোলে কথাকাৰ শুদ্ধ নে অশুদ্ধ তাৰমানে আমাক কৈছে যে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবিলাকক সূক্ষ্ম কোণ নবোলে চোৱাচোন 90 ডিগ্ৰীতকৈ ডাঙৰ থকা কোণবিলাক যে এইবিলাক আমাৰ কি আমি কি যাই এখানে পালো 90 ডিগ্ৰীতকৈ যিবিলাক ডাঙৰ হ'ব কোণবিলাক সেইবিলাক হ'ব আমাৰ কি যে অফটাছ এংগলছ হয় না নাই তেনেহ'লে অফটাছ এংগলছত পৰি যাব আমাক কৈছে ইয়াতে যে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণবোৰক সূক্ষ্ম কোণ বোলে এতিয়া সূক্ষ্ম কোণটো হৈছে একেবাৰে সৰু সৰু কোণবিলাক যিবিলাক 1ৰ পৰা আৰম্ভ কৰি যে 89 লৈকে থাকে তেনেহ'লে এইটো কি অশুদ্ধ লিখিবা অশুদ্ধ তাৰপিছত চোৱা 4 নম্বৰ 101 ডিগ্ৰী এংগলছ ইজ এণ্ড দ্য অফটাছ এংগলছ তাৰমানে কি হৈছে চোৱা 101 ডিগ্ৰী এংগলছ ইজ
and obtuse angles তার মানে 4 নম্বরটো আমাক কৈছে যে 101 ডিগ্ৰী কোণটোক এটা স্থলকোণ যে 101 ডিগ্ৰী কোণ এটা স্থলকোণ এটা স্থলকোণ বুলি ক'লে চাবা স্থলকোণ বুলি কৈছে তেনেহ'লে এইটো কি হ'ব শুদ্ধ হ'ব ঠিক আছে এইটো হ'ব শুদ্ধ কাৰণ মানে 91 পৰা আৰম্ভ হয় মানে obtuse angles-টো তেনেহ'লে চোৱা এতিয়া 5 নম্বৰ and obtuse angles can be more than 180 তাৰ মানে কি কৈছে 180তকৈ ডাঙৰ স্থলকোণ থাকিব পাৰে মানে এইটো অশুদ্ধ এইটো ভুল কৈছে থাকিব নোৱাৰে এতিয়া আমাক ডিগ্ৰী চোৱা measure the angles given below using a protractor and write down the measure of each angle তাৰ মানে আমাক 5 নম্বৰৰ কিটা কি কৰিব দিছে যে আমাৰ মানবিলাক নিৰ্ণয় কৰিব দিছে এতিয়া কোনটো কাৰ কিমান মান হয় আৰু তোমালোকে ডিগ্ৰীটো কেনেকুৱাকৈ ধৰিবা ইয়াত চোৱা তোমালোকক দেখুৱাই দিছো এইটো এটা দাড়ি আছে নহয় ইয়াতে চোৱা এইটো তলত এটা এনেকুৱাকৈ এই মিহি এটা দাড়ি আছে এইটো সদায় তোমালোকে দাড়িৰ ওপৰত ৰাখিবা ঠিক আছে সদায় তোমালোকে দাড়িৰ ওপৰত ৰাখিবা যেটো দাড়ি থাকিব ইয়াতে আৰু এইটো হৈছে আমাৰ 90 ডিগ্ৰী ঠিক আছে ইয়াক কোৱা হয় সমকোণ এইটো 90 ডিগ্ৰী এই ডাঙৰকে যেটো দেখুৱাই আছে চোৱা এইটো হৈছে আমাৰ 90 ডিগ্ৰী ঠিক আছে এইটো চোৱা এইটোৰ পৰা আৰম্ভ হৈছে এইটো 90 ডিগ্ৰী তেনেহ'লে ইয়াত আমি ধৰিম এইটো কিমান ডিগ্ৰী কোণ ওলাই যাব চাবা প্ৰথমতে তোমালোকে এই দাড়িটো মিলাই ল'বা আৰু এই কৰ্ণাৰটোত মিলাবা এইটো এনেকুৱাকৈ মিলাবা মিলাইছো চাবা এইটো চোৱা মই মিলাইছো আৰু তলৰ যেটো দাড়ি আছিল এই দাড়িটো মই এইটো দাড়িৰ ওপৰৰ পৰা বহাইছো আৰু এইটো যাই কিনে কি হৈছে চোৱাচোন এইটো 50 এইটো হৈছে 50 ডিগ্ৰী কোণ তেনেহ'লে ইয়াত লিখিবা 5 নম্বৰৰ ৰোমান অংক 1ত লিখিবা এইটো 50 ডিগ্ৰী কোণ এতিয়া চোৱা এইটো 2 নম্বৰটো এটা 2 নম্বৰটো হিফালে দিছে কোনো অসুবিধা নাই ডিগ্ৰীটোৰ কি থাকে চোৱা দুয়ো পিনে থাকে এইটো 0 পৰা আৰম্ভ হয় ইফালে 180 আৰু এইটো 0 পৰা আৰম্ভ হয় ইফালে যাই কিনে 180 দুয়োটা সাইডে আমি জুকিব পাৰি তেনেহ'লে এইটোৰ ওপৰত ধুনীয়াকৈ বহাই দিয়া দাড়িটো কিন্তু তলৰ যেটো দাড়ি আছে এই দাড়িটো দাড়িৰ ওপৰতহে থাকিব লাগিব ওপৰত যদি নাথাকে নহয় তেনেহ'লে চোৱাচোন এইটো দাড়ি যায় 50 তেনেহ'লে এইটো কি হৈছে 50 ডিগ্ৰী কোণ এইটো 50 ডিগ্ৰী কোণ তাৰ পিছত এইটোত আমি এনেকুৱাকৈ বহাই দিম এইটো ধুনীয়াকৈ তোমালোকে মিলাই বহাই দিবা চোৱা এইটো হৈছে আমাৰ 110 আৰু ইয়াৰ মাজত আছে তাৰ মানে 105 আৰু ইফালে 105 নহয় সৰি 115 এইটো যাই কিনে কি হ'ব 115 ডিগ্ৰী আৰু এইটো চোৱা এইটো কি হয় এইটো এনেকুৱাকৈ স্কেল ধৰিবা এইটো হৈছে আমাৰ কিমান 90 ডিগ্ৰী এইটো হৈছে আমাৰ সমকোণী ত্ৰিভুজ এইটো এনেকুৱাকৈ দিবা এতিয়া এনেকুৱাকৈ ঘৰ দিব লাগিব এতিয়া আৰু এনেকুৱাকৈ নহয় এইটো হ'ব আমাৰ কিমান 90 ডিগ্ৰী তেনেহ'লে এইখিনি হ'ল তোমালোকৰ এনসাৰ আজি আমি পেজ নম্বৰটো যেটো আলোচনা কৰিলো এইখিনিয়ে তোমালোকৰ কাৰণে মই অতি কষ্ট কৰি মই ভিডিঅ'বিলাক বনাই আছো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ